कैसे हो आप सब लोग? ठीक है ইহঁতক নিজে মানে আহি পিনে দেখিলোঁ আৰু বহুত বিশ্বাস হ'ল চাওক আপুনি নিজে আৰু বতাহটো আহি আৰু এই মন্দিৰৰ চাৰিওসীমা চাইডে 24টা মানে মন্দিৰটো চাওক এইফালে উপৰি কিমান কলা সংস্কৃতিৰ ভৰপূৰ বাপ তো হে গাইজ গুড মৰ্নিং আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰ সকলোৰে নিশ্চয় ভাল আৰু মই ক'ত আছোঁ আপোনালোকে জানে মই আছোঁ জগন্নাথপুৰীত আৰু মোৰ পিছফালে জগন্নাথ বাবা আছে মানে জগন্নাথ জয় জগন্নাথৰ মন্দিৰটো আছে আজি হ'ল দ্বিতীয়টি দিন মোৰ পুৰীত অহাৰ আৰু আপোনালোকক পুৰীত মানে আপোনালোকক দৰ্শন কৰাম বুলি ভাবিছোঁ আজি আৰু সেই হিচাপে ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আৰু সেই হিচাপে মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আজি আপোনালোকক জগন্নাথ পুৰী দৰ্শন কৰাব নোৱাৰিলেও চেষ্টা কৰিম লৈ যাওঁ আৰু সূৰ্য মন্দিৰ কৰ্ণাক বুলি এটা মন্দিৰ আছে তাতে মানে আপোনালোকক লৈ যাম তাতো আৰু লিংগেশ্বৰ মন্দিৰ মানে ভুৱনেশ্বৰ মন্দিৰ তাতো লৈ যাম আপোনালোকক সেইখিনি আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক না কি কয় গাইজ এতিয়া বৰ্তমান জগন্নাথ বাবাৰ তাত মানে জগন্নাথ জয় জগন্নাথৰ মন্দিৰত গৈ আছোঁ আৰু এতিয়া অলপ ভিডিঅ' বনাই আছোঁ অলপকৈ তো আপোনালোকক অলপ ভিতৰলৈ লৈ যাওঁ আৰু কৈ আছোঁ ভিডিঅ'বিলাক ইয়াতে আৰু আগুৱাই লৈ যাওঁ আপোনালোকক আৰু মানে আপোনালোকক ক'ব বিচাৰোঁ যে এই ভিতৰ ভাগত মানে কেমেৰা আৰু মোবাইল নিয়া নিষেধ সেইকাৰণে আপোনালোকক বাহিৰতহে দেখাব পাৰিম ভিতৰৰ ফালে দেখাব নোৱাৰিম তো আপোনালোকক এনেকৈ দেখালোঁ আৰু লৈ গৈছোঁ এনেকৈ তাতো হৈছে কি মানে তাতে ভিতৰত মানে এলাও নাই আৰু 1000 টকা মানে ফাইন কেমেৰা বা মোবাইল নিলে আৰু ভিডিঅ' কেমেৰা ফটো উঠাটো দূৰৰে কথা তো গাইজ দৰ্শনো হ'লোঁ মানে আৰু আপুনি দেখিছে মোৰ পিছফালে জগন্নাথ মন্দিৰটো আৰু পিছফালে যি পতাকাখন যে উৰি আছে বতাহটো আহিছে বেলেগ চাইডে মোৰ পিছৰ পৰা বতাহটো আহি আছে কিন্তু পতাকাটো মানে এইফালে উৰাই আছে এতিয়া কথা আৰু আপোনালোকক ক'ব পাহৰিছোঁ কি যে মই মোবাইল বা টিভি জগত হওক কিবা আনৰ মুখত কিবা শুনিছিলোঁ আৰু বতাহটো যোনফালৰ পৰা আহে যোন দিশৰ পৰা আহে তাৰে পতাকাটো মানে বিপৰীত দিশেহে মানে উৰাই আজি নিজে মানে আহি পিনে দেখিলোঁ আৰু বহুত বিশ্বাস হ'ল চাওক আপুনি নিজে আৰু বতাহটো আহি আছে মোৰ পিছৰ পৰা কিন্তু ঝাণ্ডাডাল উৰাই আছে এইফালে তো বহুত ভাল লাগিল আৰু এনেকুৱা ভাল লাগিছে যে গাইজ মানে আপোনালোকক কৈও শেষ কৰিব নোৱাৰোঁ আৰু আমি মন্দিৰত যেতিয়া দৰ্শন হৈ পিনে ওলালোঁ বাহিৰত আৰু বাহিৰত মানে বাহিৰে আমি বাউণ্ডাৰী বাহিৰে পৰিক্ৰমা কৰি আছোঁ আৰু এবাৰ তো ভাল লাগে যাবৰে মন নাই ইয়াৰ পৰা আৰু ইয়াত মানে কি হাজাৰ লাখ মানুহ সদায় ভক্ত মানে সমাগম হৈ থাকে সঁচাই আচৰিত মানে শুনিবহে পাইছিলোঁ কিন্তু আজি আহি মানে সঁচাই আচৰিত মানে হৈছোঁ আৰু মানে হ'ব লগা হৈছোঁ আৰু সম্ভৱ আৰু বিশ্বাস হ'ল মানে সঁচাই জগন্নাথ বাবাৰ বা জগন্নাথ জয় জগন্নাথত আহি পালোঁ এই বহুত সৌভাগ্য আৰু এই জনমত যাতে জগন্নাথ যাত্ৰা মানে পূৰণ কৰিলোঁ তো আৰু আপোনালোকে আহক আৰু বহুত ভাল লাগে সঁচাই আপোনালোকে আহিলে ইয়াত মানে ক'ব পাৰিব বা মই যিমানখিনি আপোনালোকক এনেকৈ মানে মোবাইল যোগেদি বা কৈ আছোঁ মোবাইল যোগেদি সেইখিনিতকৈ আপোনালোকক বেছি ভাল লাগিব ইয়াত আহিলে তো গাইজ মানে অসমীয়া জাতিৰ যিটো মানে পৰিচয় গামোচাখন তো এইখিনি মানে লৈছিলোঁ আৰু বহুতে মানে গামোচা নিচিনা গামোচা দিয়ে অসমৰ পৰা বহুতে বিচাৰি আছিল কিন্তু মোৰ লগত নাই আৰু এইখিনি ক'লোঁ আৰু আপোনালোকক আৰু গাইজ ইয়াতে আহি মানে এটা কথা মানে সকলোকে মানে অসমীয়া গামোচা লাগে অসমীয়া গামোচা এই অসমীয়া গামোচা দিয়ে না আৰু মই এটা কথা ক'ম আপোনালোকক যিমানখিনি পাৰিলোঁ আমি চাইডে পৰিক্ৰমা কৰি এনে দেখালোঁ আৰু মানে ইয়াতে আহিলে মনৰ আশা বাঞ্ছনাবোৰ পূৰণ হয় এইটো মানে কয় আৰু ইয়াৰে মান্যতা আছে আৰু এতিয়া আমি ৰুমত গৈ আছোঁ আৰু এজনে মানে গামোচাখন দেখাৰ কাৰণে খুজি আছে মানে কাঢ়ি ল'ব খুজিছিল মানে যিমান লাগে দিম আমাক গামোচাখন দি অসমীয়া জাতিৰ গামোচা আৰু ক'ত দিয়ে গাইজ এইখন নিজৰ কাৰণে আনিছোঁ বিক্ৰীৰ কাৰণেতো নহয় না আৰু বেপাৰীও নহয় না কি কওঁ গাইজ তো আপোনালোকক লাইভ মানে দেখাব ওলাইছোঁ যে ডেইলি মানে সদায় মানে বিয়লি 5টা বজাত জগন্নাথ মন্দিৰৰ মানে ঝাণ্ডা যিটো পতাকাবিলাক সলনি কৰে তাকে আপোনালোকক দেখাওঁ একবাৰ লাইভ তো চাই থাকক আৰু যদি পতাকাখন ডেইলিক মানে সলনি যদি নকৰে তেতিয়াহ'লে মানে মন্দিৰ 18 বছৰ বন্ধ হৈ থাকিব তাৰ কাৰণে কিবা এটা মাহাত্য আছে সেইকাৰণে সদায় মানে ঝাণ্ডা বা পতাকাবিলাক হালায় আৰু তাকে এইখিনি মানে মোবাইল বা টিভিত বা এনেকৈ নিউজ বা আনৰ মুখতে শুনিছিলোঁ কিন্তু আজি সঁচাকৈ দেখিলোঁ আৰু আপোনালোককো দেখালোঁ এইখিনিয়ে
তেতিয়া আৰু আপোনালোকক বেলেগ এটা ভিডিঅ'ত মানে লৈ যাওঁ আৰু Hey guys, good morning and আৰু মই এতিয়া গৈ আছোঁ চন্দ্ৰ মানে সূৰ্য মন্দিৰত আৰু ইয়াতে মই ৰখিছোঁ এবাৰ ইয়াতে মানে মাজতে যাই থকা ৰাস্তাৰ মাজতে ৰখিছোঁ আৰু এইটো আছোঁ চন্দ্ৰকান্দা চি বিচ আৰু এইখন চাওক বিচখন আৰু এই মটৰপুৰা ৰাইড চলি আছে গাইজ তাতে মানে চলাব পাৰে আৰু আপোনালোকক আৰু মই ইয়াত আৰু বহুত ৰ'দ দিছে বহুত ৰ'দ আৰু ৰ'দটো চাওক কিমানখিনি ৰ'দ দিছে আৰু সেইকাৰণে মানে চশমা এযোৰ কিনি ল'লোঁ কিনি লৈ পিনে পিন্ধিলোঁ আৰু একদম চাব নোৱাৰে আৰু বিচখন অলপমান আপোনালোকক ওচৰলৈ লৈ আহিলোঁ আৰু মানুহ ইয়াতো আছে আৰু পানী কালাৰ কি ধুনীয়া দেখি আছোঁ মই চাওক আৰু সৰু সৰু ল'ৰাবিলাকো বাইক চলাই আছে গাইজ আৰু গাইজ মানে পুৰা মাছ মাৰি আছে এইবিলাক মাছ মাৰি আছে নাৱে এইবিলাক মাছ মাৰি আছে পুৰা ধুনীয়া আৰু আপোনালোকে কেনেকুৱা পাইছে দেখাব আৰু কমেণ্ট কৰি ক'ব আৰু এনে ফুৰিব আহিছোঁ আৰু ফুৰিব লাগে অলপ মনবিলাক মাইণ্ডবিলাক ফ্ৰেছ হয় ফুৰিলে সেইকাৰণে আৰু খুব ৰ'দ দিছে দেই গাইজ ক'ব নোৱাৰে আৰু ইয়াত গৰম বহুত গৰম ইয়াত এতিয়া আপোনালোকক মানে সূৰ্য মন্দিৰলৈ লৈ যাওঁ আৰু তাতে কিছুমান ৰহস্যময় কথা আছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ না কি কোৱা গাইজ য'ত গৈ আছোঁ আৰু ইয়াতে কাজু বাদামত চাব নেকি কাজু বাদাম মাৰ্কেট তো কাজু বাদামৰ ইয়াৰ বহুত দাম মূল্য কম তো ভাই কিমান দাম कितने का কিলো रहेंगे 450 কিলো তো ইয়াতে 450 টাকা কিলো আৰু অসমত গ'লে 1000 টকাৰ ওপৰত গৈ যায় তো আপোনালোকক এইখিনি দেখালে আৰু আছে বহুত মাৰ্কেট মানুহ বহুত ভিৰ ইয়াত আৰু গৈ আছে কাজু বাদাম চাওক কিমান আৰু গছবোৰ ৰাস্তা ঘাটে ঘাটে আছিল মানে দেখা পাইছিলোঁ गाइड देखेंगे गाइड তো গাইজ আমি চন্দ্ৰ সূৰ্য মন্দিৰ পাই গ'লোঁ কৰ্ণাকৰ এইটোৱে হ'ল কৰ্ণাক মন্দিৰ বুলি কোৱা যায় আৰু ইয়াৰ পৰা কিমান বিশাল আকাৰৰ মন্দিৰ চাওক দেখিছে আপোনাৰ আৰু কিমান বিশাল আকাৰৰ মন্দিৰ আপোনালোকক দেখাই আছোঁ আৰু চাওক আৰু দেখিছে কিমান বিশাল আকাৰৰ মন্দিৰ আৰু আহক আপোনালোকক অলপ ওচৰৰ পৰা দেখাওঁ আৰু গৈ আছোঁ তো আমি মানে অনলাইন টিকেট কাটিছিলোঁ তাৰ কাৰণে লাইন পাতি আছোঁ এতিয়া আমাক লাইনত বহাই দিছে খাৰা হৈ আছে আৰু এতিয়া হোৱাই নাই স্কিন কৰি আছে লাইনত সিফালে যাব লাগিব এইটোৱে হৈছে কৰ্ণাক মানে সূৰ্য মন্দিৰ আৰু আপোনালোকক ইয়াৰ পৰা এইফালে ভিতৰত লৈ যাওঁ আৰু এতিয়া আহিলোঁ প্ৰৱেশ কৰিলোঁ যাওঁ এতিয়া বলক ভিতৰত চাওক মন্দিৰৰ প্ৰথম গৃহভাগত চাওক নিচৰ ৱালৰ ফালে মন্দিৰৰ তলৰ ভাগত কিমান মানে ধুনীয়াকৈ ইয়াতে কলাকৃতিৰে মানে অধ্যয়ন কৰি থৈ দিছে মানে প্ৰতিচিহ্ন মানে ছবি দেখিছে এইটো হ'ল সূৰ্য মন্দিৰ কৰ্ণাকৰ আছে আৰু এই কৰ্ণাক সাগৰৰ পাৰত অৱস্থিত হয় আৰু এই 1250 খ্ৰীষ্টাব্দত ৰজা নৰসিংহদেৱে এইটো স্থাপন কৰিছিল সূৰ্যদেৱৰ নামত আৰু ইয়াতে মানে 118 বছৰ প্ৰায় মানে মন্দিৰটো বন্ধ হৈছে আজিলৈকে মানে পূজা হোৱা নাই আৰু এতিয়াও এইখিনি মানে কৈছে আৰু তাত বৰ্ণনা কৰি লিখি থৈছে বাহিৰত আৰু মোৰ পিছফালে দেখিছে এইটো আছিল মানে ৰন্ধা বঢ়া শালা হয় ৰন্ধা বঢ়া কৰা ঘৰ আছিল এইটো আৰু ৰচয়ীশালা বুলি কৈ মানে লিখা আছে আৰু এইটো লিখা আছে ইয়াত ৰচয়ীশালা বুলি লিখা আছে আৰু ইয়াতে মানে ৰন্ধা বঢ়া আগতে ৰাজা মহাবিলাকে কৰিছিল তো এইবিলাক চব শিলৰে হয় গাইজ চাওক আৰু ইটানো বৰ্তমানলৈকে চুলা মানে কি কয় চৌকা ইটানো আছে মানে আপোনালোকক দেখাওঁ চৌকাবিলাক তো চাওক দেখিছে এই চৌকাবিলাক দেখিছে আৰু গাইজ এইবিলাক হয় চৌকা আৰু এইবিলাক চৌকা ইটানো মানে আছে শিলৰে হয় আৰু কিমান বছৰ পুৰণা ভাবি চাওক 1250 খ্ৰীষ্টাব্দতে মানে নিৰ্মাণ কৰিছিল এই মন্দিৰ
আৰু এইবিলাক খুঁটাবিলাক গোটাই শিলৰ কেনেকা মানে কৰি পিনে বনাইছিল আৰু মই এটা কথা বস্তু মানে দেখাব ওলাইছোঁ আৰু এইটো মণ্ডপ আছিল আগতে আৰু চব গোটেই শিলৰে হয় এইবিলাক মণ্ডপবিলাক আৰু আগতে ৰজাবিলাক মানে ইয়াতে মণ্ডপ মানে ইয়াতে পূজা পাঠ কৰিছিল আৰু সেইখিনি আৰু মই কৰ্ণাল মন্দিৰৰ আৰু অলপ আপোনালোকক দেখাওঁ মন্দিৰ ভাগৰ গৃহ দুৱাৰ আৰু এইটো মন্দিৰ 118 বছৰ প্ৰায় বন্ধ হৈ আছে আৰু ইয়াতে মানে যেতিয়া সূৰ্য উদয় হয় মানে যেতিয়া সূৰ্য উদয় হয় প্ৰথম কিৰণ মানে সূৰ্যৰ কিৰণ মানে ইয়াতে পৰিছিল ৰশ্মিটো আৰু ইয়াতে সূৰ্যৰ এটা মূৰ্তিও আছিল কিন্তু এতিয়া বন্ধ কৰি থৈ দিছে পুৰা কমপ্লিট আৰু এই মন্দিৰৰ চাৰিওসীমা চাইডে 24টা মানে ৰথৰ চকা মানে আছে ইয়াত গোটেই ৰাউণ্ড যিমান চাব না 24টা ৰথৰ চকা আছে আৰু ইয়াতে সময়ৰ মানে কথা বুজায় আৰু এইজন মানুহে কৈ আছে মানে चलो टाइम शो दिखा दिया ইমান ডিজাইন মানে ক'ব লাগিব আৰু মন্দিৰটো সঁচাই কিন্তু বৰ আচৰিত কিন্তু দেই গাইজ মানে ইমান মানে দেখিছে এইবিলাক যিবিলাক মানে ৰথৰ চকা 24টা চকা আছে এই মন্দিৰৰ চাৰিও চাইডে আৰু মানে প্ৰতিটো চকাৰ মানে এটা চকাতে মানে গোটেইখিনি মানে এই এদিনত যে 24 ঘণ্টা থাকে 24 ঘণ্টা আৰু থাকে সেইখিনি গোটেই বুজাই গৈছে আৰু ইয়াতে মানুহকেইজন আছে মানে তাই বুজাই দিয়া কোৱাকৈ আৰু গাইড মানে গাইডলাইনৰ মানুহ আছে সেইখিনি শিকাই দিয়ে আৰু এই মন্দিৰটো চাওক এইফালে উপৰিভাগ কিমান কলা সংস্কৃতিৰ ভৰপূৰ বাপ ক'ব লাগিব আৰু গাইজ আৰু চাওক এই মন্দিৰৰ শিখৰত যে আছে তাতে আগতে মানে এনেকুৱা এটা চম্বুক আছিল সেই চম্বুকটো মানে ভিতৰত যিটো সূৰ্য মন্দিৰ আছিল সূৰ্য মন্দিৰত যেতিয়া প্ৰথম সূৰ্য উদয় হয় মানে সূৰ্য ওলায় ৰাতিপুৱাৰ ভাগত এই প্ৰথম মানে কিৰণটো মানে ৰশ্মিটো এই ওপৰৰ গৃহৰ ভাগেদি পৰি পিনে সূৰ্য মন্দিৰৰ ওপৰত মানে সূৰ্য মূৰ্তিটোত পৰিছিল আৰু সূৰ্য মূৰ্তিটো শূন্যত উপঙি আছিল তেতিয়া সেই সময়ত কিন্তু এতিয়া মন্দিৰ ভাগ পূৰা বন্ধ কৰি দিছে দুৱাৰ ভাগ আৰু চাৰিও চাইডে বন্ধ কিন্তু আচৰিত মানিব লাগিব আৰু মই মানে এটাই কথা ক'ব বিচাৰোঁ যে আগৰ দিনত ৰজাবিলাক ইমান মানে নিজৰ ৰাজমহলতকৈ মন্দিৰবিলাক বেছি মৰম কৰিছিল আৰু ইমান ধুনীয়াকৈ মন্দিৰবোৰ বনাইছিল আৰু সজাইছিল এই মন্দিৰৰ কাৰণে নিজৰ জীৱন মানে শেষ কৰিব পাৰিছিল মানে কি জীৱন ৰক্ষা মানে মন্দিৰ ৰক্ষাৰ কাৰণে নিজৰ জীবন মানে ত্যাগ কৰি দিব পাৰিছিল আর সব এই যে গ্রানাইট মূর্তি দাঁড়িয়ে আছে না মানে এর ভেতরে আসল অষ্টধাতুর মন্দিরটা ছিল এর ভেতর দিকে একটু আগে আস সামনে যখন মূর্তি দেখছে না এই মন্দিরের তোর কাছে রাজা নরসিংহ রানী আছে ভানুমতি আচ্ছা কিন্তু গাছের একটা হাতি আছে হাতি আছে একটা মূর্তি জিরাফ সাউথ আফ্রিকার সিম্বল জিরাফ ওড়িশা লোক সাউথ আফ্রিকার বিজনেস করে সাউথ আফ্রিকার জিরাফ গিফট দিয়ে কোথায় জিরাফ ওই তো হাতির সামনে ছোট্ট একটা জিরাফ একদম রাইট সাইডে দেখ গাছের নিচে একটা হাতি হাতির সামনে এই যে চাকা আছে না अभी तो पनीर का फेमस অনেক এই যে চাকা আছে 10 টাকার নোট পিছে যে ওই চাকাটা ওটা কি 10 টাকার নোট এখন যে নতুন 10 টাকার নোট অকমান সময়ত যে আপোনালোকক কৈ আছিলোঁ যে গ্ৰেনাইট মূৰ্তি মানে যে চম্বকীয় মূৰ্তিটো হয় সেইটো হয় আৰু সেইটো উপঙি আছিল মানে শূন্যত উপঙি আছিল সূৰ্যৰ ৰশ্মিৰ প্ৰথম মানে সূৰ্যৰ ৰশ্মি যিটো ৰাতিপুৱা ভাগত পৰা বুলি যে কৈছিলোঁ সেইটোৱে হয় আৰু মানে ইয়াত মানে গোটেই মন্দিৰটো ৰহস্যময় গোটেই কাহিনী আছে ইয়াত মাহিত্য মানে বহুত আছে কাহিনী ইয়াৰ হিষ্টৰী ক'বলৈ গ'লে আপোনালোকক মই কৈ শেষ কৰিব নোৱাৰিম ইয়াৰো বহুত মাহিত্য আছে আৰু ক'ব লাগিলে এই মন্দিৰটো প্ৰায় আগতে 200 ফুট আছিল এতিয়া বৰ্তমান 100 ফুটত আছে মানে এইটো আগতে জগন্নাথ মন্দিৰতকৈ ওখ আছিল এতিয়া বৰ্তমান 100 ফুটত আছে এইটো মন্দিৰটো সঁচাই দিয়ক মোগল আৰু ইংৰাজী আহি পুৰা মন্দিৰ আমাৰ মানে যিবিলাক ভাৰতৰ যিবিলাক মন্দিৰ আছে চব ভাঙি
অলপ চুৰমাৰ কৰি দিছে, লুটি লৈ গৈছে পূৰা ক'ব লাগিলে সঁচাই। কিমান কিমান ৰহস্য ইয়াত। আৰু যি গতিকে সূৰ্য মন্দিৰ, যি গতিকে সূৰ্যদেৱৰ মন্দিৰ ইয়াত আছে আৰু ইয়াতে ছায়া দেৱীৰ মন্দিৰটো মানে ইয়াতে স্থাপন কৰি দিছে। আৰু ইয়াত প্ৰতিটো মানে ইয়াৰ চিহ্ন আৰু যিবিলাক কলা মানে এইবিলাক কলাবিলাক যিমান আকৃতি কৰিছে না, চব ইয়াতে ৰহস্য আছে, বহুত কাহিনী আছে ইয়াতে, চবখিনি বুজাই গৈছে ইয়াত। আৰু মই গৌৰৱ কৰি ক'ব পাৰোঁ যে মই এজন ভাৰতীয়, আৰু ভাৰতীয় হিচাপে এইখিনি কথা কৈ মই বহুত ধন্য। মই ভাৰত দেশৰ দৰে যে ঠাইত জন্মগ্ৰহণ কৰিছোঁ, সঁচাই বহুত। আৰু এইবিলাক চব ভাঙা চিঙা যিবিলাক আহিছে না, ভাঙি চিঙি কৰি থৈছে, এইবিলাক চব ভাঙা চিঙা বস্তুবিলাক চব এনেকৈ আছে এতিয়া, আৰু পুনৰাই নিৰ্মাণ কৰি পিনে বনাব, স্থাপন কৰি থ'ব। চাওক মন্দিৰ দুৱাৰ ভাগ পূৰা 118 বছৰ প্ৰায় বন্ধ হৈ আছে, আৰু বন্ধ কৰি থৈ দিছে পূৰা। আৰু চাওক ইয়াতে মানে ইয়াতে মন্দিৰৰ গোটেই কথাখিনি কাহিনী মানে হিন্দীত লিখা আছে, ইংৰাজীত লিখা আছে। তো চাওক এইখিনি সুস্পষ্টভাৱে লিখি থৈ দিছে। আৰু ইয়াৰ পৰা বৰ্তমান ওলাওঁ, এতিয়া ভুৱনেশ্বৰ মন্দিৰৰ ফালে যাওঁ আৰু গাইজ, তেতিয়াহ'লে তালৈকে লৈ যাওঁ না কি কোৱা গাইজ? চাই থাকক হাই কৰি দিয়ে, হাই কৰি দিয়ে। ঠিক হে ইহঁতকো লগ পালোঁ, তো ভাল লাগিল, ইয়াতে আহিলোঁ, লগ পালোঁ। আৰু ইয়াৰ আগৰ পৰা ওলাওঁ গাইজ। ক্লোজ ফটো নিব ভাল লাগে। আর মন্দিরটা উঠে টিকিল কোনো হাত দিতে হবে, হাত উঠে এপারে আসো, একটা নিয়ে চলে যাবে আমার ছেড়ে দাও। আৰু গাছ ইয়াতে কৰ্ণাক মন্দিৰত আহিছিলোঁ, আৰু ইয়াতে নিজৰ কেমেৰা লৈ আহিব, মানে ইয়াতে কেমেৰামেনবিলাকৰ কেমেৰা দি ফটো নুঠিব, বহুত ফাল্টু ফটো উঠায় আৰু পইচাটোহে বেছি। তো ভুৱনেশ্বৰ মন্দিৰত দৰ্শন কৰিলোঁ, আৰু ইয়াতে মানে চব মন্দিৰ মানে স্থাপন আছিল, চব শিলেৰে নিৰ্মিত। আৰু কি চাব, জগন্নাথ চাব, কাশী বিশ্বনাথ চাব, পাৰ্বতী মন্দিৰ চাব, মুঠতে সকলো ধৰণৰে মন্দিৰ ইয়াত আছে। কিন্তু কেদাৰনাথ নাই দিয়ক দেখোন। কিন্তু ইয়াৰ পৰা ওলালোঁ আৰু আপোনালোকক এনেই দেখাব নলোঁ, ইয়াতো মানে কেমেৰা এলাও নাই, আৰু সেইকাৰণে ওলালোঁ ইয়াৰ পৰা গাইজ। তেতিয়াহ'লে নেক্সট ব্লগত লগ পাম না কি কয় গাইজ?